উঠ ৰাতিপুৱা নহয় ৰোহিত ৰাতিপুৱা উঠ আমি যাব লাগিব নহ'লে ৰোহিত 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 ঐ ৰোহিত ঐ বন্ধু বন্ধু উঠছো ৰোহিত কি হ'ল চাচোন চালা ৰোহিত 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 ঐ বন্ধু ৰোহিত ৰোহিত আৰু ৰোহিত আমাকে গুচি গ'ল আমার দিয়ে ধোয়া করে তুই গুচি গ'লি কি করব আমাকে খুশি গল তুমি আগে করিলাম ৰোহিত শেষত তইও মোক এৰি থৈ গুচি গ'লি ৰোহিত তই মোক নিথৰুৱা কৰি গুচি গ'লি ৰোহিত তোৰ ওপৰতে আৰতি কৰি ইজনে সিজনৰ ওপৰত চলি আছিল এতিয়া কেনেকৈ চলিম এতিয়া মই অকলে অকলে ভিক্ষা কৰিব লাগিব অকলে অকলে ঘৰে ঘৰে গৈ ভিক্ষা কৰি পেট পৰ্বত হ'ব লাগিব হে হৰি তুমি আমাক কিয় জীয়াই ৰাখিছা আমাৰ নিচিনা মানুহবিলাকক ইহ সংসাৰৰ পৰা লৈ যোৱা প্ৰভু ইমান কষ্ট ইমান বেদনা ইমান যন্ত্ৰণাদায়ক আৰু কেনেকৈ সহ্য কৰি আমাৰ কি গতি হ'ব তই য'তে আছ তোৰ পৰাই মোক আশীৰ্বাদ কৰ তোৰ ওচৰত যদি কিবা দুখ কৰিছিলোঁ অজানিতে তই ক্ষমা কৰ তই ক্ষমা কৰ ৰোহিত দাদা কিবা এটা দিয়কচোন ঐ তই যে ইয়াত ভিক্ষা খুজিব আহিছ তোৰ লাজ নালাগে তোৰ ভৰি ঠিক আছে হাত ঠিক আছে চকু ঠিক আছে তোৰ লাজ নালাগে ভিক্ষা খুজিব আহিছ যে ওলা ইয়াৰ পৰা ওলা দাদা কিবা এটা দিয়ক ওলা কৈছো নহয় ওলা ভৰি দিছো দাদা মোক কিবা এটা দিয়ক ওলা কৈছো নহয় ওলা এইবিলাক চব নতংকি কৰিব আহে ইয়াত কাম নাই এইবিলাকত আপোনাৰ ঘৰলৈ কাম বিচাৰি আহিছোঁ মোক আপোনাৰ ঘৰত যদি কিবা কাম আছে কামখিনি মোক কৰিবলৈ দিয়ক হয় তই কাম কৰিবি হয় তই অন্ধ মানুহটোৰ লগত লাগি পেলাই পইচা বিচাৰি যোৱাটো নহয় জানো তই কাম বিচাৰি আহিছ এতিয়া হয় মোক কাম এটা দিয়ক মোৰ মানে চলিবলৈ একেবাৰে উপায় নাইকিয়া হৈছে মই যিকোনো কামেই
আপোনাৰ ঘৰত যি কাম আছে তাকে কৰিবলৈ দিয়ক, মই কৰিম। এই মই তোক বুজিবলৈ বাকী নাই। তই এই কাম কৰিবলৈ আহি কামৰ চলে তই ক'ৰবাত হিন্দী খানা বা চুৰ কৰাৰ ব্যৱস্থা কৰিছ। নহ'ব নহ'ব মোৰ ঘৰ কাম। নহয় তেনেকৈ নক'ব, তেনেকৈ নক'ব। মই আপোনাক ধৰিছোঁ। নাই নহ'ব, তেনে কাম নকৰোঁ। নাই নহ'ব, কাম থাকিলে কাম এটা কৰিবলৈ দিয়ক। কেতিয়াও নহ'ব। মই কেতিয়াও তোক কাম নিদিওঁ। মই আপোনাক হাতযোৰ কৰিছোঁ, মই আপোনাক ভৰিত ধৰিছোঁ। মোক কিবা এটা কাম দিয়ক। এই নহ'ব বুলি কৈছোঁ নহয়। ওলা ওলা তই যাব ওলা 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 ওলা। আৰু বেটা আৰু কোনো দিন মোৰ ঘৰত ভৰি নিদিবি চোৰ বুলি। যা ইয়াৰ পৰা। মানুহটোৰ লগত কাজিয়া লাগি আকৌ অকলে এই ভিক্ষা খুজিবলৈকে লাগিলে। হা, তই বেলেগ কাম কৰিব নোৱাৰ, আকৌ যে ভিক্ষা খুজিবলৈকে লাগিলে। নহয়, সেই মানুহজন ঢুকাই থাকিল নহয়। ঢুকাই থাকিল ভালহে হৈছে, তই অকলে কাম কৰি খা। শুনিছেনে? এই কিবা এটা দিয়কচোন, বহুত দিন একো খোৱা নাই। আপোনাৰ ঘৰ ক'ত? এই মোৰ ঘৰ বাৰী নাই, ষ্টেচনে দোকানে ক'ৰবাত কৰি থাকোঁ। আপোনাৰ দেখোন বয়সটো একেবাৰে কমেই আছে। আপুনি কি কাম কৰি খাব নোৱাৰে? কাম তেনেকৈ কৰিব নোৱাৰোঁ। কি হৈ আছে আপোনাৰ? কি হৈ আছে? এই মিনে দেহাটো দেখাতে ভিতৰত বৰ অসুস্থ। দেখাত ভাল মানুহে লাগি আছে। একো নাই, মই বিশ্বাস কৰিছোঁ। যোৱা, মই একো দিব নাই। ডেকা ল'ৰা কাম কৰি খাব লাগে, ভিক্ষা কৰিব আহিছে, লাজ পোৱা নাই? ইন্দ্ৰ, কি হ'ল ইমান খঙত যে আহিছা? আৰে পলটো কি কবি, দুখৰ কথা বুজিছ। মানুহৰ ঘৰলৈ কাম বিচাৰি গ'লোঁ, কিন্তু কাম কোনেও নিদিয়ে। এঘৰত গ'লোঁ, পাতি দিবলৈ দিলে বাঁহৰ কাম। মইতো বাঁহৰ কাম আৰু নাজানো। ভাই মোক যি অপমান কৰি বাঢ়ি কৰি দিলে নহয়, কি ক'ম পলটো। তাৰপিছত আৰু এঘৰলৈ গ'লোঁ, তাত মোক মাটি খন্দাৰ কথা ক'লে, গাঁত খন্দাৰ কথা ক'লে। গাঁতোতো খান্দিব নাজানো। তেতিয়া নাজানো বুলি কোৱাত মোক গতিয়াই ভুকুৱাই একেবাৰে গেটৰ বাহিৰ কৰি দিলে। পলটো বাহিৰ কৰি দিলে। তোক কি ক'ম দুখৰ কথা। এতিয়া তয়ে কচোন, কেনেকৈ চলিম আৰু কেনেকৈ এই পেটটো পুহি। পলটো বৰ ৰোহিত যোৱাৰ পৰাই বৰ বেয়া লাগিছে বুজিছ। চলাৰ কোনো উপায়ে নাইকিয়া হৈ গৈছে। পলটো উপায়ে নাইকিয়া হৈ গৈছে। বাৰু তই কচোন, তই কি মোৰো একে অৱস্থা। এই পকেট মাৰ কামটো এতিয়া এৰিব লগা হৈ গ'ল। কিমাননো মাৰ খাম আৰু কিমান ধৰা পৰিম? পকেট মাৰিব গ'লে ধৰা পৰি যাওঁ, আৰু মাৰ খাবলৈ নাই। বেলেগ চিন্তা এটা কৰিব লাগিব। সেইকাৰণে এইবোৰ কাম একেবাৰে এৰিয়ে দিলোঁ। বেলেগ কিবা এটা কৰোঁ নে কি কওঁ? ঐ পলটো, এটা কাম কৰচোন। তোৰ হাতত বাৰু কাঠি আছে নেকি? কাঠি? অঁ, কাঠি দি কি কৰ? দেচোন আছে যদি। কাঠিটো আছে। দেচোন দে দে দে। অঁ দে। ঐ পলটো, মই এটা কথা ভাবিছোঁ। কি? মই মোৰ এই চকু দুটা এই কাঠি দি ফুটা কৰি দিওঁ। নাই নাই নাই, তই এইটো কৰিব নোৱাৰ। এইটোতো কৰিব নোৱাৰ।
মোক এইটো তোক মই এইটো কৰিব নিদিওঁৱেই। নহয় তই কথাটো বুজ আৰু বুজি ল। মই চকু দুটা অন্ধ কৰি দিম আৰু তই মোক লৈ যাবি ঘৰে ঘৰে, আমি ভিক্ষা কৰি খাম, বুজিছ? ভিক্ষা কৰি খাম। তই মোক বাধা নকৰিবি পল্টু। মই তোক এইটো কৰিব নিদিওঁ। নহয় নাই 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 তই নাই তই বাধা তই দিবি। মোৰ কথা শুন, তই এইটো কৰিব নোৱাৰ। নহয় মই নিদিওঁ। নহয়, নহ'লে চলিব যে উপায় নাই, গতিকে তই মোক বাধা নিদিবি। আমি বেলেগ ৰাস্তা উলিয়াম। নাই তই মোক বাধা নিদিবি। নাই। তই বাধা নিদিবি। তই এটা কি কৰিলি যা